হেল্ল' অসমবাসী ৰাইজ মানে আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক দেখুৱাবলৈ আহি আছোঁ। তাৰমানে কি আমাৰ হৰিনাম সমাজ NGO-এ 10 দিনীয়া তোমাৰ প্ৰশিক্ষণ দিছে। কিহৰ প্ৰশিক্ষণ চাগে আপোনালোকে গম পোৱা নাই, মই কৈছোঁ শুনক। ধূপকাঠি প্ৰশিক্ষণ, যিহেতু আমাৰ নিবনুৱা মাইকী মানুহ আৰু যুৱক যুৱতীসকলক সংস্থাপনৰ হয়তো হৰিনাম সমাজ NGO-এ এই পদক্ষেপটো লৈছে। অতি ভাল লগা। তাকে মই দেখুৱাম ইয়াৰ পৰিৱেশবিলাক কেনেকৈ ধূপকাঠি বনায় আৰু কি কি সামগ্ৰী লাগে, ব'লকচোন চাওঁ। এয়া চেন বুলি ক'ব লাগিব, যিহেতু চেন তোমাৰ যোনটো কস্তুৰী এনেকৈ কৰি মেলি কিবা ৰ'জ এনেকৈ বনোৱা, য'ত নেকি ধূপত যোনটো গোন্ধায় তাৰ চেনটো ইয়াত তৈয়াৰ কৰিছে। তৈয়াৰ কৰি ইয়াত তোমাৰ বান্ধি ৰখাইছে। এনেকৈ বান্ধি ৰখাব লাগে বা 2-3 দিন বান্ধি ৰখাব লাগে। তাৰপিছত ধূপটো তাৰ লগত ডুবোৱা হয়। ইয়াত ধূপকাঠি ব্যৱহাৰ কৰা তোমাৰ চেণ্ট হয় ৰ'জ, আৰু তোমাৰ এনেকৈ কৰি কিবা দিছে মাছৰুম, এনেকুৱা কৰি কিবা কিবি দিছে ইয়াত মিলাইছে। এনেকুৱা হয়। আপুনি ধূপকাঠি প্ৰশিক্ষণ ল'বলৈ আহিলে, আজি প্ৰশিক্ষণ লৈ কেনেকুৱা লাগিলে আপোনাৰ? তাকে কি শিকিলে আজি ইয়াৰ পৰা? হয় 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 হয়, ঠিক আছে বাৰু বাইদেউ, ভাল লাগিল। বাইদেউ আপোনাৰ কেনেকুৱা লাগিলে আজি প্ৰশিক্ষণ? কিমান আগবাঢ়িছে আপোনাৰ? এই ধূপৰ যোনখিনি তোমাৰ ওপৰত পলপ লগোৱা হয়, এই পলপটো দেখিছে মিলাই থকা দেখা পোৱা হৈছে। এনেকৈ কিছুমান বস্তু সামগ্ৰী দি মিলোৱা হয়। সামগ্ৰী বুলি ক'লে এনেই আমি ক'ব লাগিব বাঁহৰ চুচ আৰু এঙাৰ, এনেকৈ কিবা কেমিকেল থাকে। কেমিকেলখিনি এনেকৈ মিলাই মেলি ধূপৰ লগত মিলাই দেখুৱাম বাৰু আপোনালোকক, চাই যাওকচোন বাৰু। আমি হাতেৰে কৰিলোঁ, কিন্তু মেচিনৰ মানে আপোনাৰ নৱজনী শকত মানুহটো পকাতে লেপেট খাই বহি দিছে, কাৰণ ভালদৰে বহিব পৰা নাই। ইয়াত দেখিছে মিলাই আছে। এয়া দেখিছে প্ৰশিক্ষকে তোমাৰ প্ৰেক্টিকেল কৰি দেখুৱাই আছে, যেনেকৈ হাতে তোমাৰ লগাব লাগে। যিহেতু এইটো মেচিনৰ দ্বাৰাই নহয়, এইটো নিজৰ তোমাৰ হাতেদি কৰা হয়। হাতেদি কৰিলে অলপ বেছি দেৰি লাগে, কিন্তু মেচিনে কৰিলে এইটো সোনকালে হয়। যিহেতু প্ৰেক্টিকেল তোমাৰ হাতেদিয়ে দেখুৱাইছে, মেচিন যিহেতু আমাৰ ইয়াত নাই, দেখুৱাইছে। বুৱাঙুলিটো তেনেকৈ উলিয়াই লৈছে ন? এনেকৈ বুৱাঙুলিটো লৈ পেলাই এনেকৈ তেনেকৈ হেৰি কৰি দিলে হ'ল। এনেকৈ আপোনাৰ সঁচাকৈ শলাগ ল'বলগীয়া। চাওক, হৰিনাম সমাজ NGO-এ যিহেতু নিবনুৱা সংস্থাপনৰ হেতু যিহেতু ইমান ধুনীয়া এটা পদক্ষেপ যে লৈছে, আমি সঁচাকৈ শলাগ ল'বলগীয়া। চাওকচোন, আজি নিবনুৱাৰ সমস্যা কিমান বেছি বাঢ়ি গৈছে। যিহেতু যদি এনেকৈ যদি ঘৰতে বহি বা ঘৰতে কৰি মেলি এনেকৈ কাম বন কৰিব পৰা হয়, আমাৰ গাঁৱৰ মানুহখিনি বা স্বাৱলম্বী হ'ব, আৰু নিজৰ থলুৱা মানুহখিনি তোমাৰ স্বাৱলম্বী হ'ব। কাৰণ ধূপকাঠি যদি আমাৰ অতি প্ৰয়োজনীয়, যিহেতু আমাৰ নাম সকাম বা ধৰি মেলি কিবা অনুষ্ঠান পাতিলেই আমাৰ ধূপ লাগেই। যিহেতু ধূপ আমাৰ অতি প্ৰয়োজনীয়। যেনেকৈ আমি ভাত নহ'লে থাকিব নোৱাৰোঁ, তেনেকৈ আমি ভগৱানৰ পূজা নকৰিলে থাকিব নোৱাৰোঁ। ভগৱানৰ পূজাৰ কাৰণে আমাৰ ধূপ অতি প্ৰয়োজনীয়। চাওক, চবেই চেষ্টা কৰিছে বনাবলৈ। এয়া আজি আমাৰ ধূপকাঠি প্ৰশিক্ষণৰ আজি প্ৰেক্টিকেল আছিলে। ইয়াৰ প্ৰেক্টিকেলত আমাৰ এয়া তোমাৰ তেওঁলোকে আজি বনাইছে, দেখিছে এয়া কিমান সুন্দৰ হৈছে। চাগে চাওকচোন। হয়, এয়া বনাই আছে। ধূপকাঠিসকলে অতি সুন্দৰকৈ ধূপকাঠি বনাইছে। অঁ, হয়। অঁ, পৰীক্ষাৰ্থীসকল সকলোৱে হয়। ধূপকাঠি
বনোৱাত ব্যস্ত হৈ আছে। অঁ এই আমাৰ এই বাইদেৱে বনাই এতিয়া কমপ্লিট কৰিছে। অঁ এয়া বনাইছে আমাৰ পুৱতীয়ে বনাইছে এডাল। অঁ নিজৰা বাইদেউ ডাঙৰ হৈছে ন? হয় হয়। তাৰপিছত এয়া চলি আছে। পৰিপাটি সকলো সদস্য একদম ধূপকাঠি বনোৱাত ব্যস্ত হৈ আছে। অতি সুন্দৰকৈ বনাইছে, বহুত ভাল লাগিছে। পৰিৱেশটো অতি সুন্দৰ হৈছে। শকত মানুহবিলাকৰ কাৰণে দিগদাৰ আছে বহিবলৈ। কেতিয়াবা চাই পাইছেনে? আপোনালোকে যদি মোৰ আজিৰ এই ক্লাছটো এই 2 ঘণ্টা 2.5 ঘণ্টাৰ যিটো ছেশ্যনটো যদি ভালদৰে এটেণ্ড কৰে, মই আপোনাক একদম গেৰাণ্টি দিছোঁ যে আপোনালোকে বেংকত গৈ পেলাই কেতিয়াও এইবিলাক প্ৰশ্ন সুধিবলগীয়া নহয়। খালি অকণমান মন দিব। আপোনালোকে ছেভিংছ একাউণ্ট বা আপোনালোকৰ পাছবুকখন প্ৰথম কথা কওক যে আপডেট পইণ্ট নহয়। এতিয়া নক'ব আকৌ বেংকে পাছবুকৰ প্ৰিণ্টাৰ মেচিন বেয়া হৈ আছে বুলি। সেইটো কমনেই এনেই কৰাই নে নকৰাই? জেনেৰেলি কৰাই নে? কৰোৱাৰ পিছত কেতিয়াবা চাইছেনে আপুনি? পাছবুকখন চাইছেনে? কোনোবাই আনিছে নেকি পাছবুকখিনিৰ লগত? এগৰাকী হ'লেও কোনো নাই ন? এনেই কেতিয়াবা চাই পাইছেনে পাছবুকখনত কি কিনো থাকে? ভিতৰৰ লাইনত আপুনি কেনেকৈ গম পাব যে আপোনাৰ লাইফটো ইনচিয়'ৰ হৈ আছে বা ইঞ্চুৰেঞ্চে আপোনাক কভাৰ কৰি আছে? কেনেকৈ গম পাব? এতিয়া গম পাব যেতিয়া পাছবুকত আপোনালোকে দেখা পাব যে একাউণ্টৰ পৰা এটা পইচা মোৰ কটা গৈছে, যে 20 টকা এটা কাটিছে, তাত লিখা আছে যে PMSBY বুলি ইঞ্চুৰেঞ্চ এটা কটা আছে হৈছে। তেতিয়াহ'লে আপুনি গম পাব যে মোৰ এই ইঞ্চুৰেঞ্চটো হ'ল। ঠিক আছে, এতিয়া মই ধৰি ল'লোঁ 2015 চনত ইঞ্চুৰেঞ্চটো ওলাইছে, 15 চনৰ জুন মাহত পইচাটো কাটি দিলে। সেই যে কাটি দিলে এইটো কেতিয়াও নাভাবিব যে সেই তেতিয়া কটা পইচাটো আপোনালোকৰ গোটেই জীৱন চলাই লৈ যাব। কাৰণ প্ৰত্যেক বছৰৰে জুন মাহ বা মে' মাহত পইচাটো কাটিব লাগিব। যদি কাটে তেতিয়াহ'লেহে আগন্তুক 1 বছৰৰ কাৰণে কভাৰ কৰিব। মানে কি 2015 চনৰ মনত ৰাখিব, 2015 চনৰ ধৰি ল'লোঁ মই জুন মাহৰ 1 তাৰিখৰ দিনাখন পইচাটো কাটিলে। ধৰি লওক এই পইচাটো কাটিলে। এই পইচাটো কটাৰ অৰ্থ এইটো যে 1 জুন 2015 তাৰিখৰ পৰা 31 মে' 2016 তাৰিখলৈকে আপোনাৰ জীৱনটো মানে ইঞ্চুৰেঞ্চ বীমা কৰি থোৱা আছে, আপোনাৰ লাইফটো ইঞ্চুৰেঞ্চ কৰি থোৱা আছে। বুজি পাইছেনে কথাটো? মানে এই সময়খিনিৰ ভিতৰত যদি আপোনাৰ কিবা হয় তেতিয়াহ'লে কোম্পানীয়ে ইঞ্চুৰেঞ্চে কভাৰ কৰিব। কিন্তু এতিয়া যদি 31 মে' পাৰ হৈ গুচি গ'ল, ধৰি লওক 7 জুন হৈ গ'ল, এতিয়া অকণমান মন দিব দেই, তেতিয়া আপোনালোকৰ ভৱিষ্যতৰ সমস্যা কেতিয়াও নাই, আপোনাৰ নহয়, আপোনাৰ পৰিয়ালৰ নাই। 7 জুন 2016 হৈ গ'ল, মন কৰিব, দিনটো পাৰ হৈ গ'ল, উকলি গ'ল ম্যাদ। কিন্তু আপোনাৰ একাউণ্টত এই 1 জুন তাৰিখৰ দিনা পইচা কাটিবৰ কাৰণে আপোনাৰ পইচাই নাই। একাউণ্টৰ হয় পইচা নাই, নহয় লক হৈ আছে, KYC নন KYC হৈ আছে, কাটিব নোৱাৰিলে। তেতিয়া কি হ'ব? যদি 7 জুন তাৰিখে আপোনাৰ কিবা এটা হৈ যায়, আপুনি বেংকৰ কি বুলি কয় ঘৰৰ মানুহে ইঞ্চুৰেঞ্চ কৰিব। মানে প্ৰিমিয়ামটো আগত কাটি পেলাই আগন্তুক 1 বছৰৰ কাৰণে চাৰ্জ দিব। এইখিনি কেতিয়া গম পাব? যেতিয়া আপোনাৰ পাছবুকখন চাব যে পইচা কাটিছে নে নাই। এতিয়া যদি মেক্সিমাম বেংকে এইটো কথাই কৈ থাকে যে পাছবুক প্ৰিণ্টাৰ বেয়া, পাছবুক প্ৰিণ্টাৰ মেক্সিমামতে হোৱাৰ এইটো চান্সো বেছি। কাৰণ কিয়? তেতিয়া এইটো মানে একেবাৰে ইৰেলিভেণ্টো নহয়, এইটো একেবাৰে কথাৰ মূল্যহীনো নহয় যে কিয়নো আপোনাৰ এই পাছবুক প্ৰিণ্টাৰ মেচিন বেয়া হয়। কিয় হয় কৈ আছোঁ শুনক। এটা বেংকৰ কাষ্টমাৰ হৈছে 1,70,000, 80,000। এই 70,000 80,000 মানুহে যেতিয়া মাহত প্ৰত্যেকজন কাষ্টমাৰে ভাবকচোন যদি আপডেট কৰিবলৈ যায় তেতিয়া মানে পাছবুক 70,000 বাৰ সোমাব লাগিব, নহ'লেও 4,000 5,000 বাৰ সোমাব লাগিব। এটা প্ৰিণ্টাৰ মেচিনে 4,000 5,000 যদি আপোনাৰ ঠেলি থাকিব, বেয়া হোৱাটো স্বাভাৱিক। বুজি পাইছেনে? সেইকাৰণে আমি কিছুমান স্মাৰ্টলি কাম কৰিব লাগিব। স্মাৰ্টলি কাম মানে কেনেকুৱা কৈছোঁ শুনক। এতিয়া আপোনালোকৰে মোক কওকচোন, এই এনেকুৱা এটা ডাঙৰ ডাঙৰ 6টা মোবাইল লোৱা কেইজন আছে? ডাঙৰ ডাঙৰ মোবাইল কেইজনে লোৱা? হাত ডাঙৰচোন অকণমান চাওঁ। ডাঙৰ মোবাইল একো নকৰোঁ দিয়ক, খালি মোক কওক যে ঠিক আছে। এইকেইজনে এই ডাঙৰ স্মাৰ্টফোন, মানে সহজ ভাষাত স্মাৰ্টফোন, বাকী এইকেইজন বাৰু মই ধৰিছোঁ যে ইউজ নকৰে। স্মাৰ্টফোন যদি আপোনালোকে ব্যৱহাৰেই কৰে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপ নিশ্চয় থাকিবই, মেক্সিমাম আছে, ফেচবুকো আছে। যদি সেই বেংকটোত গৈ এবাৰ যদি ক'ব পাৰে যে বোলে মোৰ একাউণ্টৰ মোবাইল বেংকিংটো দি দিয়ক, মোবাইল বেংকিংটো দি দিয়ক বুলি যদি কয়, বেংকৰ মানুহটো একেবাৰে জপিয়াই আছে দিবলৈ কৈ আছে, লয় যদি লওক। কিয় ল'বলৈ বুলি কয়? কাৰণ যদি লৈ লয় এই মানুহজন দ্বিতীয়বাৰ বেংকত নাযায় আকৌ পইচা কথা। সেইকাৰণে বেংকৰ মানুহ সদায় সজাগ হৈ থাকে। কোনোবাই লওঁ বুলি ক'লে ইমিডিয়েট দি
আৰু আনকি এনেকুৱা আজিকালি তাৰিখত যে মোবাইল বেংকিং ল'বলৈ বেংকত যাবও নালাগে। অকণমান যদি জনা শুনা হয়, ঘৰৰ কোনোবা এজন জনা শুনা মানুহ গৈ পেলাই কি কৰিব, ATM কাৰ্ডখন ল'ব, নিজেই নিজৰ মোবাইলতে সেই যেনেকৈ হোৱাটছএপৰ এটা ছফ্টৱেৰ ইনষ্টল কৰিছে, তেনেকৈ মোবাইল বেংকিঙৰ ছফ্টৱেৰটো ইনষ্টল কৰি লওক, নিজেই কৰি ল'ব পাৰিব। আৰু যদি এই ছাৰজন যে দেখিছে, ছাৰজন লখিমপুৰৰ পৰা আহিছে। লখিমপুৰ তেওঁ বেংকিঙৰ বিষয়ে কৈছে। ইয়াৰ পৰা যিহেতু ধূপকাঠি বনোৱাৰ পিছত যিহেতু বেংকিঙৰ কিছুমান থাকিব, হ'লচেল আৰু এনেকৈ দিয়া থাকিব, যিহেতু সেইকাৰণে আহিছে। বন্ধুসকল আজিলৈ বাই বাই, ধন্যবাদ।